ইফালেও নদী সিফালেও নদী দিব লাগে নে কিহে হয় বৰষুণ খেলিলে আহোঁগৈ তাকে গৈ চাওঁচোন কি হয় বাৰু। হেল্ল' গাইজ, আপোনালোকে কেনেকৈ আছে? ভালে আছে নে কুশলে আছে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকক, কুশল থাকক, মংগল থাকক, দীৰ্ঘজীৱী হওক। আজি গেজিঙলৈ ঘূৰিবলৈ আহিছোঁ। আমাৰ ওচৰৰে এটা চাপৰি, তাত আমাৰ লগৰীয়া এটা গৰু প্ৰায় 2 ডৰা 3 ডৰা 4 ডৰামান মানে লাই খেতি মূলা খেতি এইবোৰ যি পাৰে সেইবোৰ খেতি খালে। এয়া গৰু মালিক আমাৰ ওচৰত আছে, মোৰ লগৰীয়া হয়, ইয়াৰে গৰু মালিক হয়। গৰু মালিকটো ইয়ে বাৰু, ইয়াৰ গৰুখিনিয়ে খালে। এতিয়া বিচাৰি যাওঁ আৰু কি বুলি ক'বি? এতিয়া বিচাৰি যাওঁ, খাইছে বুলি শুনিছোঁ, কমপ্লেইন আহিছে। তাৰপিছত গৈ চাওঁচোন কি ব্যৱস্থা লোৱা হয়, নে ঘৰ দিব লাগে নে কিহে হয় বৰষুণ খেলিলে আহোঁগৈ তাকে গৈ চাওঁচোন কি হয় বাৰু। তাৰপিছত যদি কিবা এটা ভৰিবলৈ দিয়ে কিবা দিয়ে তেতিয়া কি কৰিব লাগিব? সেইটোতো মই মান্তি হ'বই লাগিব, কাৰণ ভুক্তভোগীতেও আৰু মই হ'লেও জগৰীয়াটো যিহেতু। আচ্ছা, তেতিয়াহ'লে যাব লাগিব ন? এতিয়া যাব লাগিব, ব'ল যাম। গৰু কেইটামান আছে টোটেলি? আছে মোৰ টোটেলি আছে 20-30টামান আছে। 20-30টা, প্ৰায় 4 ডৰামান খালি বুলি কৈছে খেতি মালিকে। তো ৰাইজ আপোনালোকে চাব পাৰে, ইয়াত দুখৰ কথা, যিহেতু খেতি মালিকে ইমান কষ্টকৈ খেতি কৰিছে আৰু সেই খেতিবোৰ যদি বেলেগৰ গৰুৱে খায় তো কিমান দুখ লাগিব আৰু কিমান টকা খৰচ কৰি কিনে খেতি বনাইছে সিহঁতে। তাকে লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ, তো আপোনালোকে চাই থাকিব। এয়া ৰ'দ দিছে, পূৰা টিকা ফটা ৰ'দ, চাব পাৰে আপোনালোকে। এইফালে পানী পাৰ হৈ কিনি গৈ আছোঁ। আমাৰ চাপৰিটো গোটেই পানীয়ে যে, তাৰ কাৰণে অসুবিধা আৰু। ইফালেও নদী সিফালেও নদী, গোটেই পানী। তো লগৰীয়া গৰুখিনি বৰ বেয়াকৈ খেতি খালে বুলি কৈছে। তো গৈ আছোঁ আৰু খেতি মালিকৰ ওচৰত। খেতি মালিকে কি বুলি কয় এতিয়া? গৰু মালিকেতো কৈছে যিখিনি খেতি নষ্ট কৰিছে ভৰি দিম বুলি। তো গৰু মালিকে গৈ আছে। ব্লগটো ইয়াতে ষ্টাৰ্ট কৰি দিলোঁ আৰু। ব্লগ ভিডিঅ' হৈ আছে নে কি ভিডিঅ' হৈ আছে আৰু নে কি? আপোনালোকে কমেণ্ট কৰে কওকচোন। আপোনালোকে কমেণ্ট কৰিব আৰু। চেল্ফি ষ্টেণ্ড এটা নাই, ভাল সুবিধা, বাঁহৰে কাটি লগাই কিনি চলাই আছোঁ আৰু। আজিকালি লাই মূলাৰ ছিজন ন। আমাৰ ইয়াৰ এটা ইউটিউব চেনেল আছে, আপোনালোকে চাব, ডিছক্ৰিপশ্যনত লিংকটো দিয়া হ'ব। আমাৰ গাঁৱলীয়া আৰু একদম পাৰে এইফালে চাপৰি এৰিয়াৰ ভিডিঅ' চাই থাকিব পাব আপোনালোকে, সুন্দৰ। এয়া নদীৰ পাৰে যাব লাগে ন, তাৰ কাৰণে এয়া নদীৰ পাৰ আহিলোগৈ। এয়া গৰু ইফালেও আছে, কমেও 30টা-40টা গৰু আছে তেখেতৰ। গোটেইখিনি খোৱা নাই বুলি কৈছে খেতি মালিকে। 5-6টা গৰু, 10টা-15টা গৰু আহিছে, বাকীখিনি ইফালে চৰি আছে আৰু। বাকী এয়া চাই পাইছে সেই গৰুখিনি মোৰ লগৰীয়াটো ধান খাব গৈ আছে। এইফালে ধান বাৰী আছে, ইফালেও আছে, এইখিনি গৰু গৈ আছে। লগৰীয়াটো ভালেখিনি গৰু আছে। তো ফাইনেলি আহি এয়া আমাৰ গেজিঙৰ যিটো খেতি মালিক তেখেতৰ ঘৰলৈ আহিলোঁ। আজি খেতিবোৰ আপোনালোকক দেখাব চেষ্টা কৰিম। খেতি বৰ বেয়াকৈ খাইছে, আপোনালোকে চাব পাৰে। এয়া আপোনালোকক দেখুৱাই আছোঁ খেতিবোৰ। এইবোৰ আপোনালোকে চাব পাৰে, এখেতৰ লাই মূলা খেতি। আৰু ইফালে আমাৰ এইটো মূলা খেতি বুলি কৈছে। গৰুখিনি ইমানেই খাইছে মানে বাঢ়িবলৈ দিয়া নাই আৰু। আপোনালোকে চাব পাৰে, এয়া লাই মূলা। আৰু ইফালে পেলাইছে আপোনাৰ লাই, যিটো নেকি পাঞ্জাবী লাই বুলি কয়, আপোনালোকে চিনি পাই চাগে। এয়া পাঞ্জাবী লাই, আপোনালোকে খায়ো পাইছে চাগে। আৰু এইটো খুতুৰা শাক, ইফালে লাই, আৰু ইফালে আছে আপোনাৰ মূলা, যিটো ওলাবলৈ দিয়া নাই মালিকে। তেতিয়াহ'লে ইফালে আছে আপোনাৰ ৰঙালাও, যি মানে গৰুৱে খাই মানে খতম কৰি দিলে। সেইফালে এজোপা আছিলে, সেইটো গৰুৱে খাই কিনি খতম কৰি দিলে। আৰু ইফালে আপোনালোকে চাব পাৰে কোমোৰা বাগানটো। এইটো কোমোৰা বাগান নহয় বাৰু, পূৰা কোমোৰা এজোপাই একদম বৰ ডাঙৰকৈ এটা দি দিছে। এইটো ডাঙৰ কোমোৰা এটা আছে। আৰু ইফালে আপোনালোকৰ লাইটো আছে। আৰু ইফালে ধান খেতিও খাইছে। ধান খেতিটো নেদেখাওঁ, বৰ বেয়াকৈ খাইছে। গতিকে এইফালে গৰুখিনি আছে ৰখি কিনি, এয়া এৰি দিয়া নাই মালিকে। কেতিয়া এৰি দিয়ে মালিকক সুধিব লাগিব ভালকৈ। এইটো টিউবৱেল, আমাৰ ফালে টিউবৱেলত পানী খাওঁতো। এয়া টিউবৱেল আৰু এয়া ফিল্টাৰ। আইৰণ যে পানীখিনি বহুত, তাৰ কাৰণে ফিল্টাৰ বনাইছে। ইফালে খেতিখিনি
খেতিখিনি ইমানেই খাইছে মানে এইফালে আছিলে গোটেই চফা, এই পুঁজিটোৰ ফালে আছিলে খেতি, বহুতেই খেতি আছিলে কিন্তু গোটেইখিনি চফা। তাৰপিছত এয়া আমাৰ মালিকটো, খেতিৰ মালিকটো, খেতিৰ বিষয়ে কিবা কবি নেকি? কেইটা গৰুৱে খালে খেতি? বহুত গৰু খালে, সদায় আহি কিনি খাই থাকে গৰু। আমাৰ কেইটামান খালে গৰুৱে? খালে আৰু 2-3টা মান। আৰু এতিয়া খেতিৰ মালিক, খেতিৰ মালিক নহয়, এইটো গৰুৰ মালিক। এই গৰুৰ মালিক কিবা কবি নেকি? কৈ আছো, গৰুটো খালে যেতিয়া তাৰপাছত খেতিটো মই লওঁ আৰু 2000 মান টকা দিলে সি মই লৈ ল'ম মানে। নামানে মানে ন? নামানে, 2000 মান টকা যদি মোক দিয়ে মই লৈ ল'ম আৰু। দুখ লগা কথা। ইফালে আকৌ এটা গৰু মালিক ওলাইছে, গৰু মালিকটো খেতি মালিক ওলাইছে, এয়া চাব পাৰে। নাম কি? নাম হ'ল মোৰ অনন্ত। খেতি কৰ নেকি? খেতি এনেকাই আৰু লাই খেতি কৰো। গৰুৱে খালে বোলে বৰ বেয়াকে? গৰুটো আৰু খাবই আৰু 1-2টা, জেঙেৰা যদি ভালকে মাৰা নাই, বাহিৰত আছে, সেইটো কাৰণে সোমালে আৰু গৰুটো। এতিয়া ভৰিব লাগে যদি কিবা। মানে কিমান মানকে খালে খেতি? কিমান খালে? কেইডৰা মান খাই দিলে? প্ৰায় 5-6 ডৰা। সেনেকাই খাই দিলে। 5-6 ডৰা খাইছে বুলি কৈছে এখেতৰ। মানে ইমানে খেতিবোৰ খাই দিলে, এতিয়া গৰু মালিকে বা কি কয় এতিয়া। এইবাৰৰ পৰা গৰুখিনি ভালকে বান্ধিবি আৰু। গৰুখিনি একদম দুখ লাগে ন, এয়া খেতি কৰি কিনি যদি খেতিৰ পইচা 2-1 পইচা নাপায়। হাঁহিছে কিন্তু হাঁহিলে কিবা অন্তৰে অন্তৰে বহুতখিনি কান্দি আছে। ইমান এইফালে গোটেইখিনি আছিলে, এইটো গোটেই চপা এনেকুৱা আছিলে। এইটো খেতিবোৰ চাইছে ন আপোনালোকে, এনেকুৱা আছিলে। গতিকে এইবোৰ খেতি যদি এইখিনিত থাকিলে কিমান শুৱনি লাগিলে চাই কিনি, পইচাও পালে হয় 2-1 পইচা। আৰু এইবাৰ বোলে কি পটিং নে কি বনাইছে, এইটো পটিং নেকি? চাওঁ। পটিঙে হয়। এইবাৰতো ডাইৰেক্ট খেদা খেতি চিষ্টেম নাই আৰু মালিকৰ? খেদা খেতি চিষ্টেম নাই আৰু, ডাইৰেক্ট মাৰি দিম আৰু এইবাৰ পৰা। ডাইৰেক্ট মাৰি দিবি ন? বাৰু। আৰু ঘৰটো চাব পাৰে আপোনালোকে, ইমানে একদম bare যেনে তেনে আছে আৰু, চাপৰি এৰিয়া যে। চলাৰ পাইছে, এটা ডাঙৰ চলাৰ, এয়া চাব পাৰে আপোনালোকে, চৰকাৰৰ ফালৰ পৰা দিছে। আৰু এয়া মালিক। তেতিয়াহ'লে ভিডিঅ'খিনি এইখিনিতে সমাপ্ত কৰোঁ আৰু। এয়া লাই মূলা বাৰী। গতিকেলৈকে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত, আৰু নেক্সট ভিডিঅ'ত পাম আপোনালোকক।